কলপচলাৰে লোকেল মুৰ্গীৰ আঞ্জা কাৰ কাৰ বাৰু প্ৰিয়? মোৰ কিন্তু খুবেই প্ৰিয়। আজি লোকেল মুৰ্গীৰ লগত পচলাৰ আঞ্জা ৰান্ধিবলৈ লৈছোঁ। আচলতে ওচৰৰ মানুহে ঘৰৰ পৰা কলপচলা এটুকুৰা দিছিলে। ল'ৰাক ক'লোঁ যে যাচোন লোকেল মুৰ্গী অকণমান লৈ আনগৈ। একো নাই বাৰু, মাংসখিনি ধুই পেলাই নিমখ হালধি জিৰা জালুক আৰু ধনিয়া গুড়ি অকণমান আৰু মিঠাতেল অকণমান এইখিনি দিয়ে সানি থ'লোঁ। লৈ পেলাই পচলা কুটিবলৈ ল'লোঁ। আৰু এই পচলা কুটি থাকোঁতে মোৰ এটা কথা মনত পৰিলে, এই ভিতৰৰ পৰা যিবোৰ আঁহ ওলায়, আঁহ যে আঙুলিত মেৰিয়াই মেৰিয়াই যে পেলাব লাগে, এই বুদ্ধিটো মই মোৰ মাৰ পৰা শিকিছিলোঁ। আৰু মোৰ মায়ে চাগৈ মাৰ মাকৰ পৰা শিকিছিলে। এনেকৈ চাগৈ ৰন্ধন প্ৰণালীয়ে হওক বা এই বিদ্যাবিলাকেই হওক এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ গৈ থাকে, নহয়নে বাৰু? যি নহওক বাৰু, এতিয়া আঞ্জাখন ৰান্ধিবলৈ লৈছোঁ। বিশেষ একোৱেই নাই, চাওকে আদা নহৰু অকণমান গোটা গৰম মছলা জালুকৰ গুড়ি আৰু পিঁয়াজ জলকীয়া এনেকৈয়ে ৰান্ধিম আৰু দুপৰীয়া ৰান্ধোতে মোকতো ব্লেক কফি লাগেই, কিন্তু মোৰ থাইৰয়ড আছে, সেইকাৰণে কফি খাবলৈ অকণ ডক্টৰে মানা কৰিছে, সেইকাৰণে গ্ৰীণ টিকে লৈছোঁ। প্ৰেছাৰ কুকাৰতে ৰান্ধিম বুলি ল'লোঁ, কাৰণ লোকেল মুৰ্গী আৰু ভালকৈ সিজিব আৰু ভাপত সিজিব যেতিয়া বোলো নাই প্ৰেছাৰ কুকাৰেই ইউজ কৰোঁ। গতিকে তেলত তেজপাত অকণমান গোটা গৰম মছলা আৰু মোৰ ল'ৰাই বেয়া পোৱা আজৱাইন মানে জনিগুটি দিছোঁ। যিটোৰ পৰা মই গালি খাম সেইটো ময়ো জানো, সেইকাৰণে অকণমান কমাই দিছোঁ। সেইটো দিওঁ মানে হজমৰ ইছ্যু মানে যাতে একো নাথাকে, সেইটো কাৰণেহে দিওঁ আচলতে মই। গতিকে সেইখিনি ভালদৰে ভাজি পেলাই আদা নহৰু দি ধুনীয়াকৈ ভাজিলোঁ। পিঁয়াজখিনি অকণমান কেৰেমেলাইজ হ'বৰ কাৰণে অকণমান নিমখ আৰু চেনি অকণমান মই সদায় দিওঁৱেই তাৰমানে। দি পেলাই যেতিয়া পিঁয়াজখিনি অকণমান কোমলি যাব, তাৰপিছত আৰু মাংসখিনি দি দিলেই হ'ল। বিশেষ একো নাই, ঢাকোন মাৰি দিলোঁ। মাংসৰ পৰা যিটো পানী ওলাল সেই পানীটো পূৰা শুকাই যাব দিব লাগে। তাৰ পিছতহে পচলাখিনি দিব লাগে। সেই মাংসৰ যিটো কেঁচা গুণ সেইটো নোহোৱা হ'ব লাগে আচলতে। আৰু পচলাত যথেষ্ট পানী থাকে, গতিকে পচলাৰখিনিৰ পৰাও পানী ওলাব আৰু সেই পচলাৰ পানীখিনিতে মাংসখিনি সিজিব লাগে প্ৰথম। আৰু সেই ৰসখিনি যেতিয়া মাংসৰ ভিতৰত সোমাব তেতিয়া ফ্লেভাৰটো খুব সুন্দৰ হয়, খাবলৈ খুব সোৱাদ হয় আচলতে। আলু দি দিলোঁ, আলুটো লাগিবই আৰু তাৰপিছতে অকণমান জালুক দিলোঁ, মানে খুন্দি দিছোঁ দেই জালুক মই, পেকেটৰ নহয়, আৰু অকণমান ভোট জলকীয়া। জ্বলা কিন্তু তামাম হ'ব যেন পাইছোঁ দেই। যি নহওক বাৰু, ভালদৰে এনেকৈ ভাজি কৰি লৈ একদম যেতিয়া শুকালে তাৰপিছতহে জোখমতে পানী দিছোঁ। অকণমান সময় ঢাকোন মাৰি থৈছোঁ মানে যাতে ভাপতে সিজে। গতিকে পানী দি পেলাই আৰু অন্য একো নাই আৰু উতলি এটা আহিলে আৰু আপুনি ধনিয়া পাত মান ধনিয়া কেইটামান দি দিলোঁ গোন্ধৰ কাৰণে। নাছিলে অকণমান টাবত দুই এটা লাগিছিল, তাকে দিলোঁ, দি পেলাই ঢাকোন মাৰি দিলোঁ। আৰু এতিয়া হুইচেল মাৰিলে আৰু নমাই পেলাই খোৱাহে কথা। বিশেষ একো নাই বাৰু। তাৰপিছত আৰু মাংসৰ হুইচেল মাৰিলে, লগে লগে ৰান্ধি বাঢ়ি ৰেডি, এয়া হৈ গ'ল। দেখিবলৈ যিমান ধুনীয়া হৈছে, খাবলৈ কিন্তু সিমানেই সোৱাদ হৈছিল। মোৰ ভিডিঅ'বোৰ চাই থাকিব, আকৌ লগ পাই থাকিম। ধন্যবাদ।